নমস্কাৰ। আজি মোৰ বহুত কষ্ট লৈ ভিডিঅ'টো বনাইছোঁ। আজি মই এজন শিল্পীৰ কথা ক'বলৈ ওলাইছোঁ, যিজন আমাৰ বাবে কেৱল গায়ক নাছিল, তেওঁ আছিল আমাৰ এক সাহস। কিন্তু আজি যেন সেই আমাৰ সাহসজনৰ মৃত্যু ঘটিল। আপোনালোকে ঠিকেই ভাবিছে, আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ কথা কৈছোঁ। কিন্তু চাবা যে বহু মাহ হ'ল আমি সেই পুৰণি জুবিন গাৰ্গক বিচাৰি পোৱা নাই। আজি চৰকাৰী ৰাজনীতিৰ বলি হৈ জুবিন গাৰ্গৰ সেই বিদ্ৰোহী সত্তাটোৱে যেন আমাৰ মাজৰ পৰা মেলানি মাগিলে। কেইটামান প্ৰশ্ন আছিলে, প্ৰয়াস কৰিব বিচাৰিছোঁ। প্ৰশ্ন 1, বিদ্ৰোহীৰ মৃত্যু। যিজন জুবিন দাই কা আন্দোলনৰ সময়ত কৈছিল বিজেপিৰ ভোট নাই, আজি সেইজন জুবিন দাৰ কণ্ঠ নিস্তব্ধ কিয়? আজিৰ এই নিৰ্বাচনী বতাহত জুবিন দাৰ সেই বিদ্ৰোহী কণ্ঠটোৰ মৃত্যু ঘটিল নেকি বাৰু? প্ৰশ্ন 2, হত্যাকাৰী কোন? এজন শিল্পীৰ মুক্ত চিন্তাক যেতিয়া চৰকাৰী আঁচনি আৰু মেলাৰ জৰিয়তে বান্ধি পেলোৱা হয়, তেতিয়াই সেই শিল্পীজনৰ মৃত্যু ঘটে। আজি জুবিন দাৰ এই নীৰৱতাৰ বাবে দায়ী কোন? চৰকাৰী যন্ত্ৰই তেওঁক হত্যা কৰা নাইনে? প্ৰশ্ন 3, ন্যায় ক'ত? আজি বহু মাহ পাৰ হ'ল জুবিন দাৰ জুবিন দাই সেই অসমীয়াৰ স্বাভিমানৰ বাবে যি যুদ্ধ কৰি আৰম্ভ কৰিছিল বা যুদ্ধবিলাক আৰম্ভ কৰিছিল, সেই যুদ্ধৰ ফলাফল কি হ'ল? নে চৰকাৰে তেওঁক কেৱল ব্যস্ত কৰি ৰাখি আমাৰ জাতীয় সমস্যাবোৰৰ পৰা তেওঁক আঁতৰাই পেলালে? প্ৰশ্ন 4, ব্যৱহাৰ বনাম সন্মান। নিৰ্বাচন আহিলে জুবিনাৰ গান বাজে, তেওঁৰ জনপ্ৰিয়তা ব্যৱহাৰ কৰে, কিন্তু এজন জাতীয় নায়কক কেৱল ভোট গোটোৱা সঁজুলি হিচাপে ব্যৱহাৰ কৰাটো তেওঁৰ প্ৰতি কৰা ডাঙৰ অন্যায় নহয় জানো? প্ৰশ্ন 5, চৰকাৰী দাবী। আজি আমাৰ মাজৰ পৰা সেইজন জুবিন দা নোহোৱা হৈছে, যিজনে চৰকাৰৰ চকু ৰাখি কথা কৈছিল। আজি তেওঁ চৰকাৰী নীতিৰ মাজত বন্দী। এয়াই নেকি তেওঁ পাবলগীয়া ন্যায়? প্ৰশ্ন 6, অনুৰাগীৰ চকু পানী। আজি সেই লাখ লাখ অনুৰাগী জুবিন দাক আগৰ দৰে বিপ্লৱীৰ ৰূপত চাব বিচাৰে, কিন্তু চৰকাৰে তেওঁক কেনেকুৱা মায়াবী জালত আবদ্ধ কৰিলে যে তেওঁ আৰু ৰাইজৰ দুখৰ কথা ক'বলৈ পাহৰিয়ে গ'ল। প্ৰশ্ন 7, শেষ বিদায় নেকি? জুবিন গাৰ্গ হয়তো শাৰীৰিকভাৱে আছে, কিন্তু যোৱা কেইবামাহো ধৰি তেওঁৰ যিটো নীৰৱতা আমি দেখিছোঁ, সেয়া আমাৰ আৱেগৰ মৃত্যু নহয় নেকি? চৰকাৰে তেওঁক যিটো ন্যায় দিব লাগিছিল সেয়া নিদি তেওঁক কেৱল এজন চৰকাৰী শিল্পী কৰি ৰাখিলে। প্ৰশ্ন 8, সেই লোকসকল কোন? জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱাৰ নামত যিসকল লোক তেওঁৰ অতি ঘনিষ্ঠ হৈ পৰিছিল, তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য কি আছিল? তেওঁলোকে জুবিন দাক সুস্থ কৰিব বিচাৰিছিল নে চৰকাৰৰ হাতত এজন বন্দীত পৰিণত কৰিব বিচাৰিছিল? প্ৰশ্ন 9, বিপ্লৱী সত্তাৰ মৃত্যু। আজি আমি দেখিছোঁ যে জুবিনদাৰ সেই তেজস্বী ৰূপটোৰ যেন মৃত্যু ঘটিল। যিজন জুবিনে চৰকাৰক ভয় খুৱাইছিল, তেওঁক আজি চৰকাৰৰ গুণগান গাবলৈ কোনে বাধ্য কৰিলে? এয়া মানসিক হত্যাৰ বাবে চৰকাৰে দায়ী নহয় জানো? প্ৰশ্ন 10, ন্যায় ক'ত? জুবিন দাই সদায় অসমৰ দুখীয়া মানুহৰ ন্যায়ৰ বাবে যুঁজিছিল। আজি তেওঁক চৰকাৰী পদবী আৰু ইভেণ্টত ব্যস্ত কৰি ৰাইজৰ সমস্যাৰ পৰা আঁতৰাই অনাটোৱেই চৰকাৰৰ আচল ন্যায় নেকি? ৰাইজ মনত পৰে নাই সেই দিনবোৰলৈ, যেতিয়া অসমৰ যিকোনো বিপদত জুবিন দাই একেবাৰে আগশাৰীত থিয় হৈছিল? সেই আকাশৰ দৰে উদাৰ মানুহজনৰ আজি কি অৱস্থা হ'ল? তেওঁৰ গীতত আমি প্ৰেম বিচাৰি পাইছিলোঁ, তেওঁৰ বিপ্লৱত আমি জীয়াই থকাৰ শক্তি পাইছিলোঁ। আজি তেওঁৰ সেই সঁচাকৈয়ে সহা মুখখন আৰু সেই নিৰ্ভীক মাতটো শুনিবলৈ আমি ব্যাকুল হৈ পৰিছোঁ। চৰকাৰে হয়তো তেওঁক আৰ্থিকভাৱে সহায় কৰিছে বা সুবিধাবোৰ দিছে, কিন্তু বিনিময়ত তেওঁৰ পৰা কাঢ়ি ল'লে তেওঁৰ স্বাধীনতা, তেওঁৰ কণ্ঠ। আমাক আমাৰ সেই পুৰণি জুবিন দাক লাগে, যিজনে মুকলিকৈ গান গাব পাৰিছিল, মুকলিকৈ চৰকাৰৰ ভুল আঙুলিয়াই দিব পাৰিছিল। জুবিন দাৰ নীৰৱতাই আজি অসমীয়াৰ বুকুত এটা মাত্ৰ শিল এটাহে থৈ দিছে বুলি ক'ব লাগিব। ৰাইজ, মোৰ কথাখিনি হয়তো তেতিয়া লাগিব পাৰে, কিন্তু এয়াই বাস্তৱ, এয়াই সত্য। জুবিন গাৰ্গ জীয়াই থাকক আমি বিচাৰোঁ, কিন্তু আমাৰ সেই পুৰণি বিপ্লৱী জুবিন দাক চৰকাৰে হত্যা কৰিলে। আজি তেওঁৰ সেই সত্তাটোৱে ন্যায় বিচাৰিছে। আপোনালোকে কি ভাবে? চৰকাৰী ৰাজনীতিয়ে জুবিন দাক শেষ কৰি দিলে নেকি? কমেণ্টত জনাওক। জয় আই অসম, জয় জুবিন দা।